মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক বসতি পাঠৰ 3 নম্বৰ কোশ্চেন উত্তৰ লিখা 4টা বা 5টা বাক্যৰ ভিতৰত। তো ক নম্বৰ আছে, মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। তোমালোকে উত্তৰ লিখিবা। মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ হৈছে কৃষিকাৰ্যৰ আৰম্ভণি। কৃষিকাৰ্য আৰম্ভ কৰা পূৰ্বে মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। মানুহে কৃষিকাৰ্য কৰিবলৈ জনাৰ পাছত কৃষিৰ সৈতে জড়িত বিভিন্ন কাম যেনে মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ বাবে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তাৰোপৰি খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজবুত কৰি ৰখাৰ বাবেও স্থায়ীভাৱে বসবাস কৰাৰ প্ৰয়োজন অনুভৱ কৰে। পিছত আছে খ নম্বৰ, গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। উত্তৰ, গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য হৈছে গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ জীৱিকাৰ মূল বৃত্তি হৈছে কৃষি। গাঁৱলীয়া বসতি পাতল আৰু বিস্তৃত হোৱাৰ লগতে ঘৰ-বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত। গ্ৰাম্য অঞ্চলত যাতায়াত ব্যৱস্থা উন্নত নহয় কাৰণে যান-বাহনৰ সংখ্যা কম। গাঁৱলীয়া বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম হোৱাৰ লগতে ব্যৱসা-বাণিজ্যৰ সুবিধাও কম থাকে। গ্ৰাম্য লোকসকলে সাধাৰণতে কৃষিকাৰ্য, পশুপালন, মাছ ধৰা, চিকাৰ আদি কাৰ্যত নিয়োজিত হৈ থাকে। এতিয়া গ নম্বৰ, কেন্দ্ৰীভূত বসতি কেনেদৰে সৃষ্টি হয় লিখা। উত্তৰ লিখিবা। কিছুমান অঞ্চলত বিভিন্ন সা-সুবিধা থকাৰ বাবে মানুহৰ বসতি একে ঠাইতে থোপ খাই থাকে। এনেদৰে থোপ খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। যিবোৰ ঠাইত মাটি সাৰুৱা, পানীৰ পৰ্যাপ্ত সুবিধা থাকে, ঘৰ-দুৱাৰ সজাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি সহজলভ্য, পৰিবহণ ব্যৱস্থা সুচল, তেনেবোৰ ঠাইত জনবসতি থোপ খাই থাকি কেন্দ্ৰীভূত বসতি সৃষ্টি কৰে। ছাত্ৰ-ছাত্ৰীসকল, আৰু দুটা প্ৰশ্ন আছে, ঘ আৰু ইঙ। এই দুটা মই পরের ভিডিওত দি দিম। পরের ভিডিওটোৰ লিংক এই ভিডিওত মই দি দিম। তাৰ পৰা তোমালোকে চাই ল'বা।